আকৌবাৰ স্বাগতম জনাইছোঁ ৰুল 360 অফিচিয়েল ইউটিউব চেনেলটোলৈ। তো আমাৰ লগত আছে আজি শুকুৰ আলী ডাঙৰীয়া MP ধুবুৰী MP কেণ্ডিডেট আছিল আগতে। তো তাৰ লগত আগতে এটা ইণ্টাৰভিউ লৈছিলোঁ এইটো চেনেলত। তো আপোনালোকে বহুত ছাপোৰ্ট কৰিছিলোঁ, সেইটো ভিডিঅ' বহুত ভিউজ আহিছে। তো আকৌ 3 বছৰ পিছত আকৌ এটা নতুন পৰিকল্পনাৰে আকৌ আহিলোঁ আপোনালোকৰ মাজত। তো আমাৰ মাজত আছে শুকুৰ আলী ডাঙৰীয়া। তেওঁ এতিয়া কি কৰি আছে, কি কাম কৰি আছে, সকলোখিনি এই ভিডিঅ'টোত জানিব পাৰিব, বৰ্তমান চিচুৱেশ্যনটো জানিব পাৰিব। তো স্বাগতম জনাইছোঁ মোৰ ৰুল 360 অফিচিয়েল ইউটিউব চেনেলটো। স্বাগতম জনাইছোঁ মই। তো মোৰ প্ৰথম কুৱেশ্যনটো হ'ল আপুনি এতিয়া বৰ্তমান কি কৰি আছে? মই বৰ্তমান মদাতি BCDC চেয়াৰমেন হয় আৰু মই BCDC হিচাপত মই কাম কৰি আছোঁ ৰাইজৰ। মানে মদাতি যিটো গাঁও পঞ্চায়ত আছে তাৰ আপুনি চেয়াৰমেন? হয়, সেইটো সভাপতি হয় মই। তো ৰাইজ আপোনালোকে শুনিব পাৰিলে যে এতিয়া শুকুৰ আলী ডাঙৰীয়াই মানে BJP পাৰ্টিৰ পৰা হেৰি দিছে, মদাতি যিটো গাঁও পঞ্চায়ত আছে সেই পঞ্চায়তৰ চেয়াৰমেনৰ মানে চিটটো ডাঙৰীয়াক দিছে। তো আৰু আপোনাৰ নতুন পৰিকল্পনা কি আহি আছে, নতুনকৈ কি আহি আছে? নতুন ধৰক আমি আগুৱাই গৈ আছোঁ আৰু মই বহুত দৰিদ্ৰ ঘৰৰ ল'ৰা হয়, গতিকে ইলেকশ্যন খেলিছিলোঁ, মই কেনেকুৱা পিছ পৰি আছিলোঁ, গতিকে আমি লাহে লাহেকৈ আগবঢ়াই আছোঁ। এতিয়া মই চেয়াৰমেন হৈছোঁ, ভৱিষ্যতে যাতে আমি যেনেকুৱা দৰিদ্ৰ আছিলোঁ সেই দৰিদ্ৰ মানুহক যাতে মই আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে মোৰ এইটো আশা আছে। যাতে কষ্ট কেনেকুৱা বস্তু, কেনেকৈ কষ্ট কৰিব লাগে, দৰিদ্ৰ মানুহ কেনেকুৱা কষ্ট সেইটো মই গম পাওঁ। গতিকে সেই মানুহৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, যাতে আমি সেই মানুহখনে আগুৱাই লৈ যোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। সেইটো আমি পৰিকল্পনা লৈছোঁ, বাকী একো কোনো কথা নাই, ৰাজ্যৰ উন্নতি হ'ব লাগে। তো আগতে মানে নিৰ্বাচন খেলাৰ কোনো পৰিকল্পনা আছে নেকি? উপ নিৰ্বাচন আহি আছে। উপ নিৰ্বাচন কোনো নাই, আমিতো খেলিলে লোকসভা খেলিম, এইটোতো আগৰ পৰা আপোনালোকে সকলোৱে জানে যে মই ইলেকশ্যন খেলিছিলোঁ আৰু মই জীয়াই থাকিলে মই ইলেকশ্যন খেলিম, লোকসভা আকৌ খেলিবলৈ মই সাজু আছোঁ। গতিকে এতিয়া বৰ্তমান ৰাজ্যৰ সেৱক কৰিবলৈ আহিছোঁ, আমাক নিযুক্তি দিয়া হৈছে, গতিকে আমি ৰাজ্যৰ সেৱক কৰি যাম মই। তো বন্ধুসকল শুনিব পাৰিলে শুকুৰ আলী ডাঙৰীয়াৰ মন্তব্য। আৰু শুকুৰ আলী ডাঙৰীয়াৰ শুনা পালোঁ যে ফিল্ম চিনেমা গান এনেকুৱা ধৰণৰ মানে যিবিলাক টেলেণ্ট আছে দুখীয়া ঘৰৰ ছোৱালী, সেইবিলাকৰ ল'ৰা ছোৱালী, সেইবিলাকৰ মানে টেলেণ্টবিলাক কিবা প্ৰডাকশ্যনৰ নামত কাম কৰিব বিচাৰিছে। তো সেই বিষয়ে মানে কিবা ক'ব নেকি? হয়, এইটো আমি বিচাৰিছোঁ যে দৰিদ্ৰ মানুহৰ কাৰণে, গতিকে আমাৰ সহযোগিতা লাগিব, সকলোৱে ৰাইজৰো সহযোগিতা লাগিব, অকলে আমি নোৱাৰিম। এইকাৰণে আমি চেনেলটো মই আগুৱাইছোঁ। দুখীয়া মানুহ কেনেকুৱা কষ্ট আছে, কেনেকৈ জীৱন যাপন কৰি থাকে, গতিকে সেইবিলাকৰ উদ্দেশ্যলৈ মই দাঙি ধৰিম, সেইবিলাক যাতে কেনেকুৱা আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি এইটো কৰি আছোঁ। গতিকে আমাৰ মেম্বাৰ সদস্য আছে কিছুমান, আমাৰ মানে এইটো চেনেল আছে, আমাৰ শুকুৰ আলী প্ৰডাকশ্যন চেনেল আছে, গতিকে আৰু এটা আছে, মানে এই জৰিয়তে আমাৰ চব কিছু ভিডিঅ' টিডিঅ' সেইবিলাক পাব আপোনালোকে। কিবা মই যদি চিনেমা কৰোঁ সেইবিলাকো পাব। এতিয়ালৈকে আমি ডিচিশ্যন লোৱা নাই, সেইটো পিছতো হ'ব। তাৰমানে সেইটো চেনেলৰ জৰিয়তে আপুনি মানে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যে আছে সেইবিলাক মানে যিবিলাক টেলেণ্ট আছে বা দুখীয়া কিবা কাহিনী আছে, সেইবিলাক কাহিনী আপুনি সেইটো চেনেলৰ মাধ্যমে মানে দাঙি ধৰিব বিচাৰিছে? হয় হয় হয়, মই সেইখিনি মানে বিচাৰিছোঁ, যাতে দৰিদ্ৰ মানুহৰ কাৰণে আমি দাঙি ধৰিবলৈ বিচাৰিছোঁ। আৰু শুনা পালোঁ আপোনাৰ ফিল্ম আৰু চিনেমা আহি আছে, সেইটো প্ৰডাকশ্যন হাউচতে আহিব নেকি? নাই নাই নাই, কোনটো কৈছে মই বুজিব। মানে শুকুৰ আলী প্ৰডাকশ্যন যিটো চেনেল আপোনালোকে ক'লে, তো সেইটো চেনেলত আপুনি যদি গান বা এলবাম বা চিনেমা কৰে তেনেহ'লে সেইটো প্ৰডাকশ্যনতে ৰাইজে চাবলৈ পাব নেকি? হয়, নিশ্চয় পাব এইবিলাক কাৰণ আমি ভিডিঅ' এইবিলাক ইউজ কৰিলে সেইবিলাকতো পাবই। আমাৰ এই শুকুৰ আলী প্ৰডাকশ্যন চেনেল যিটো আছে, গতিকে আমাৰ সদস্যবিলাকো আছে, তাৰ জৰিয়তে সেইখিনি পাব। গতিকে সকলোৱে ৰাইজক সহযোগিতা লাগিব। তো শুকুৰ আলী ডাঙৰীয়াৰ মন্তব্য শুনিলে আৰু এটা মই কুৱেশ্যন কৰিছোঁ, এতিয়া পাৰ্চনেল কুৱেশ্যন কৰিম। এতিয়া আপুনি তো এতিয়া বিয়া পাতা নাই? নাই, সেইবিলাক এতিয়া নহয়, সেইটো বহুত দেৰি পিছত হ'ব। এতিয়া বিয়া পাতার কোনো সেইবিলাক আমাক প্রশ্ন করে লাভ নাই। কেরিনা কাপুর কেন আপনার বলছেন? আপনি যদি মনে করেন শাবনূরের কথা তাও মানি নেওয়া সম্ভব না। আই নট অন লাইক, মানে
হ্যাভ এ রিল্যাক্স সি ইউ নট ফর মাইন্ড না না আপোনালোকে যে কিবা সামাজিক আছে সেইবিলাক কওক, এইবিলাক কৈ লাভ নাই মোক। অঁ ঠিক আছে, আপোনালোকে শুনিব পাৰিলে শুকুৰালী ডাঙৰীয়াৰ বিয়া পতা সেইটো বহুত দেৰি আছে, এতিয়াও সেইবিলাক কোনো মানে ডিচিশ্যন লোৱা নাই। আৰু এতিয়া সামাজিক কামত মানে সামাজিক কাম কৰিবলৈ খুবেই ইচ্ছা, দুখীয়াক মানে সহায় কৰিবলৈ খুবেই ইচ্ছা, এইটো মানে আপোনাৰ মানে এতিয়া নিশ্চয় আছে। হয় হয় হয়, সেইবিলাক আমি দৰিদ্ৰ মানুহৰ কাৰণে মাত মাতি আছোঁ। অসমবাসী ৰাইজৰ কাৰণে কি ক'ব? অসমবাসীৰ কাৰণে আমাৰ এইখিনি ভিডিঅ'বিলাক চাবৰ কাৰণে আমি আহ্বান জনাইছোঁ, সকলোৱে যাতে আৰু সহযোগিতাও লাগিব, নহ'লে মই আগুৱাই কেনেকৈ যাম। গতিকে সকলো অসমবাসী ৰাইজক মই সহযোগিতা বিচাৰিছোঁ। ফ্ৰেণ্ডছ, মাজতে আৰু এজন আছে আমাৰ লগত আছে শহীদুৰ ভাই, তো তেওঁ আছে সামাজিক কাম কাজত মানে লাগি আছে, তো তাৰ পৰা কিবা এটা মন্তব্য লৈছোঁ। তো স্বাগতম জনাইছোঁ ৰুল 360 অফিচিয়েল ইউটিউব চেনেলটোৱে আপোনাক। ময়ো স্বাগতম জনাইছোঁ, যাতে আপোনালোকে আগুৱাই যাব পাৰে আৰু ৰাইজেও যাতে সহায় সহযোগিতা কৰে তাৰ বাবে আমি কামনা কৰিলোঁ। ধন্যবাদ। তো আপোনাক এটা কুৱেশ্যন কৰিছোঁ, আপুনি ৰাইজৰ কাৰণে নতুনকৈ মানে পৰিকল্পনা যিটো কৰিছে শুকুৰালী ডাঙৰীয়াই, সেইটোৰ লগত আপুনি আছেনে নাই? নিশ্চয় আছোঁ আৰু থাকিম, আৰু ৰাইজেও সহযোগিতা কৰিব, সেইটোৰ কাৰণে মই আশাবাদী। ধন্যবাদ জনাইছোঁ। অলপ সময় বহুত ব্যস্ততাৰ মাজতো ডাঙৰীয়াক লগ পাইছোঁ, মানে আহ্বান কৰিছিলোঁ আহিবলৈ, ইনভাইটেশ্যন কৰিছিলোঁ। তো ইমান ব্যস্ততাৰ মাজতো যে আমাক টাইম দিছে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ দুয়োজনকে। তো আৰু যিটো শুকুৰালী প্ৰডাকশ্যন চেনেলটো, সেই চেনেলটোৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে সেই চেনেলৰ লিংকটো পাব। তো সেই চেনেলত গৈ আপোনালোকে ছাপোৰ্ট দেখুৱাব। আপোনালোকে যদি ছাপোৰ্ট দেখুৱায় তেনেহ'লে যিহেতু মেম্বাৰ আছে, সেই মেম্বাৰবিলাকেও মানে এটা মনোশক্তি পাব। তো আপোনালোকে ডেছক্ৰিপশ্যন বক্সত সেই গোটেইখিনি তথ্য দিয়া থাকিব, তাৰ পৰা আপোনালোকে চেনেলটো ভিজিট কৰিব পাৰিব। তো ধন্যবাদ জনাইছোঁ আপোনালোকে অহাৰ কাৰণে। আকৌ লগ হ'ব নতুন এটা ভিডিঅ' লৈ কেইদিনমান পিছত। নতুন কি কৰি থাকিব, চিনেমা কৰে না ফিল্ম কৰে, সেইটো আপডেট এইটো চেনেলতো পাব। তো ধন্যবাদ জনাইছোঁ সকলো ৰাইজকে। জয় আই অসম। টেলেণ্টেড পাৰ্চন আছে ইয়াৰ মাজতে, তো তাৰ কি টেলেণ্ট আছে আপোনালোকে চাই লওক। তো তোমাৰ এড্ৰেছটো দিয়া প্ৰথমে। মোৰ নাম চুবকুল ইছলাম, আৰু মই এইটো গান লিখিছোঁ, মই এতিয়া গাম। ঠিক আছে। जवानों तुमको मानता हूँ, मरने से भी डरते नहीं। जवानों तुमको मानता हूँ, मरने से भी डरते नहीं। भारत को जलाए जो तुम लोग उसको जलाना है। भारत को जलाए जो तुम लोग उसको छोड़ना नहीं। जवानों तुमको मानता हूँ, मरने से भी डरते नहीं। मरने से भी डरते नहीं। তো ধন্যবাদ। বহুত ধুনীয়া গান গায়, তো সেইটো তাৰ টেলেণ্ট আছে, তো আপোনালোকে তাকে ছাপোৰ্ট কৰিব। ধন্যবাদ। এইখিনি আছিল সম্পূৰ্ণ ভিডিঅ'। তো মোৰ চেনেলত যদি আপুনি নতুনকৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক দি দিব। ধন্যবাদ। ভিডিঅ'ৰ শেষত যিসকল ইউটিউবাৰ আছে সিহঁতক কৈছোঁ, এই ভিডিঅ'টো যদি আপোনালোকৰ চেনেলত আপলোড কৰিব বিচাৰে নিশ্চয় কৰিব পাৰিব, কোনো কপিৰাইটৰ সমস্যা নাই। আৰু শুকুৰালী ভাইৰ লগত আৰু নতুন এটা ইণ্টাৰভিউ আহি আছে।